Hello everyone, welcome back to my new video. আজি আকৌ ওলাইছোঁ দেখিছেনে হাজি কাছি দুইজনী আজি ওলালোঁ আমি লতাশিলৰ যিখন বিহু সন্মিলন পাতিছে আৰু এইবাৰ যেহেতু ৭৫ বছৰ গৰকিলে আৰু মহাৰাজৰ জয়ন্তী হয় তো সেইবাবে ভাবিলোঁ এপাক গৈ আহোঁ কেনেকুৱা লাগে আৰু তাৰে কিছুমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম এই ব্লগৰ জৰিয়তে তো সকলোৱে স্কিপ নকৰিব সকলোকে চাব বেছি দীঘল নহয় আৰু যিসকলে প্ৰথমবাৰ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰফেক্ট ৰুটি সাইজ হ'ব লাগিব লুচি হ'লে নহ'ব পাৰফেক্ট ৰুটি সাইজ হ'ব লাগিব তেতিয়াহে আপোনালোকক প্ৰাইজ দিম সেইখন গেটত আমি এটা ফটো মাৰি আহোঁ ব'লা প্ৰথম তাৰপিছত এইবিলাক মাৰিম হেল্ল' এভৰিৱান আমি আহি পালোঁ লতাশিল বিহু সন্মিলনত আৰু বহুত ভাল লাগিছে গোটেই চাৰিওফালে প্ৰগ্ৰেমবিলাক হৈ আছে মই গোটেইখিনি দেখাবলৈ যত্ন কৰিম এয়া আৰম্ভ কৰিছোঁহে ভিডিঅ'টো তো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাব সেইবিলাক গছ আছে এইডোখৰ পৰা ষ্টেজটো চাবা হ'বনে বন্ধ কৰি দিওঁ
অকণমান ওলাই আহিলোঁ বহাৰ জেগাৰ পৰা। ভোক লাগিছে, কিবা এটা খাওঁ বুলি দুইজনীয়ে বিচাৰি আছোঁ। ভাবিলোঁ অকণমান চাহ খাম, কিন্তু চাহৰ দোকানী আমি বিচাৰি পোৱা নাই। ইফালে সিফালে ঘূৰি আছোঁ আৰু এটা ঠাইত আমি পালোঁগৈ আৰু এইফালে চানা দোকান, ফুচকাৰ দোকান এইবিলাক আছে, কিন্তু আমি চাহ একাপ খাই ল'লোঁ। পিঠা বনোৱাটো নে? ক'ত? আছিলে তোমাৰ শুনিছিলোঁ যে আগতে এতিয়াহে নাই গ'ল। কেতিয়া কৰিছিলে নে? আৱাজটো গাড়ীৰে হয় ন? মই এটা ভিডিঅ' এটা বনাইছোঁ। চাৰে 6 বজাৰ লগে লগে বৰষাৰণী বিষয়া আহি উপস্থিত হ'বহি, গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। দৰ্শন স্থলৰ আশে পাশে আপোনালোকে ফটো উঠি আপলোড কৰিব লাগিব ইনষ্টাগ্ৰামত আৰু টেগ কৰিব লাগিব fortune.foodson আৰু কেপশ্যন দিব লাগিব #mybihu_with_fortune। তাৰপিছত ফৰ্চুনৰ তৰফৰ পৰা আপোনালোকক ইনষ্টেণ্ট গিফ্ট দিয়া হ'ব। কংগ্ৰেচুলেশ্যনছ। আৰু ফৰ্চুনৰ সৈতে এই গেমটো খেলি আপোনাৰ কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিলে আৰু ভাবিছিলোঁ বনাব নোৱাৰি বুলি, কিন্তু ধুনীয়াকৈ ফুলিলে, ভাল লাগিলে। আল্টিমেটলি ভাল হয়, ইয়াতে প্ৰুফ আছে। থেংক ইউ বাইদেউ। আৰু কোনোবাই বনাম বুলি পৰা 11টি দলে অংশগ্ৰহণ কৰিলে। বিচাৰকৰ দুআষাৰ ক'বলৈ কোৱা হৈছে। আমি জেং বিহু প্ৰতিযোগিতা সন্দৰ্ভত থোৰতে দুটিমান কথা অৱগত কৰিব বিচাৰিছোঁ। জেং বিহু প্ৰতিযোগিতা বা যাক গাভৰু বিহু বা টকা বিহু বুলিও কোৱা হয়, যিটো পৰিৱেশ কলা হিচাপে বিহুৰ ৰূপ অতীজত গাভৰুসকলে কৰিছিল, আজিকালি পৰিৱেশ কলাৰ ৰূপ সেই ৰূপটো আঁকোৱালি লৈছে। ইও আমাৰ মহিলা সবলীকৰণৰ এটা ইতিবাচক দিশ। গতিকে আমি এফাকি নাম গাওঁ। এফাকি প্ৰথমতে মই লতাশিল বিহুতলীক বহুত ধন্যবাদ জনাইছোঁ। আমাক এইখন মঞ্চত প্ৰতি বছৰে জেং বিহু প্ৰদৰ্শন কৰিবলৈ সুবিধা দিয়াৰ বাবে কৰ্মীসকলক মই মোৰ সহস্ৰ শ্ৰদ্ধা তথা প্ৰণাম জনাইছোঁ। এইবাৰ মই 9-12লৈ পালোঁ। মই যিহেতু নেগাওঁ বুলি ভাবিছিলোঁ, দলটিক মই কৈছিলোঁ যে মই নেগাওঁ, তোমালোকে গোৱা, কিন্তু দলটো ভাগি যায় বুলি আচলতে মই ধৰি আছোঁ, গাই আছোঁ। মোৰ লগত গ্ৰুপত কোনো নাই, চব সৰু সৰু ছোৱালী, মোৰ ছোৱালী বয়সৰ ছোৱালীৰ লগত মই বিহু মাৰি আছোঁ। যিহেতু মই বিহু বলীয়া, যিমান দিনলৈকে পাৰোঁ গাই থাকিম। মই এফাকি নাম গাবলৈ লৈছোঁ। দৰিকাৰ পাভ মাছ বিচাৰি আনিছোঁ, খৰিচা টেঙা ৰে ৰান্ধো, ভাতৰ পাতত বহি খাবলৈ লওঁতে ঐ তোলৈ মনত পেল, ঐ পানীৰে ঝিকমিক সৰু মাই, পানীৰে পৰুৱা ডাঙৰ মাই, ফুলৰে ঝিকমিক পাহিও ডাঙৰ মাই, আমাদের
জকে মকাই মুখত মিচিকিয়া হাঁহিও সৰু মাই মুখত মিচিকিয়া এ হাঁহিও জাং ফাইকে ৰুজুৰ পনিয়লি বাখৰবোৰ জাং ফাইকে ৰুজুৰ পনিয়লি বাখৰবোৰ কাণত জকে মকে কৰে। ধন্যবাদ। মই বিচাৰকদ্বয়ক মোৰ ফালৰ পৰা সহস্ৰ প্ৰণাম তথা শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ।
ফাইনেলি বিহু প্ৰগ্ৰেম চাইডে যাব ওলালোঁ, বৰষুণো দিছে। তো সকলোৱে ভিডিঅ' চাই কেনে পালে জনাব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন নতুন ভিডিঅ' পাই থাকিব আগলৈ। আৰু আজি ইয়াকে কৈ মই বিহুতলীৰ পৰাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।